নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম যে সপোনত নাও দেখিলে বা নৌকা দেখিলে কি হয়। বন্ধুসকল, সপোনত নাও দেখা বা নৌকা দেখা মানে আপোনাৰ উন্নতি হোৱা। আপোনাৰ ভৱিষ্যত জীৱনত আপুনি বহুত উন্নতি কৰিব পাৰিব আৰু আপোনাৰ এইটো সপোনে আপোনাক এইটো সংকেত দিছে। বন্ধুসকল, সপোনত সুন্দৰ নৌকা দেখা মানে বা আপুনি সপোনত সুন্দৰ নাও দেখিছে, তেনেহ'লে আপোনাৰ সন্তান প্ৰাপ্তি হ'ব। আপুনি আপোনাৰ ভৱিষ্যত জীৱনত আপুনি আপোনাৰ গৰ্ভধাৰণ কৰিব আৰু আপোনাৰ জীৱনত এইটো হোৱাৰ উপৰিও আপোনাৰ জীৱনত সুখ শান্তি বৃদ্ধি পাব। বন্ধুসকল, সপোনত যদি আপুনি নাৱত বহি বা নাও এখন পাৰ হৈ যাই থকা দেখিছে, তেনেহ'লে আপুনি বুজিব যে আপোনাৰ যদি কিবা আধৰুৱা কাম আছে, তেনেহ'লে সেইটো সোনকালে সম্পূৰ্ণ হ'ব। আৰু আপোনাৰ যদি কিবা কাম ক'ৰবাত ৰখি আছে বা আপোনাৰ হ'ব লগা কামটো হোৱা নাই, তেনেহ'লে এই সপোনে আপোনাক এইটো সংকেত দিছে যে আপোনাৰ আধৰুৱা কামটো সিদ্ধি হ'ব। বন্ধুসকল, আপুনি যদি সপোনত নাও বা নৌকা ডুবি যোৱা দেখে, তেতিয়াহ'লে আপুনি গম পাব যে এইটো আপোনাৰ এটা বেয়া সপোন বা আপোনাৰ জীৱনত ঋণগ্ৰস্ত হ'ব পাৰে। আপুনি ধাৰত পৰিব পাৰে আৰু আপোনাৰ বিজনেছ বা ব্যৱসায় এটাত লোকচান হোৱাৰো সম্ভাৱনা আছে। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।